বৰপেটাত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি। ঠিকাদাৰ নিখিল চৌধুৰী আৰু অভিযন্তা বিভাস ভট্টৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভ। বৰপেটা জিলাৰ সোণকুচি কলনীৰ পৰা বনিয়াপাৰা গড়েমাৰী সংযোগী পথৰ পুনৰ নিৰ্মাণৰ কামত উত্থাপিত হৈছে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। 2025-26 বৰ্ষৰ PDN আঁচনিৰ অধীনত প্ৰায় 500 মিটাৰ পথ মেৰামতিৰ বাবে 12,85,000 টকা আবণ্টন দিয়া হৈছিল। কিন্তু নামমাত্ৰ কাম কৰি দায়িত্ব সামৰাৰ চেষ্টা চলাইছে ঠিকাদাৰ নিখিল চৌধুৰী আৰু সংশ্লিষ্ট অভিযন্তা বিভাস ভট্টই। পথ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে আধা ইঞ্চি ডাঠৰ পিছো দিয়া নাই বুলি গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। হয়, মই দেখিছোঁ যে ৰাস্তাখন বাণীৰাপাৰা বাজাৰৰ পৰা কলনীলৈ এইটো ৰাস্তা আমি বনোৱা দেখিছোঁ। যেতিয়া এইটো কাম কৰি আছে, এইটো ৰাস্তাটো লেতেৰা হৈয়ে আছে আজিলৈকে। সেনেকেই ঠিকাদাৰে আৰু শ্ৰমিকসকলে কাম ঢালাই মাৰি তাতে পিচ মাৰিয়ে আছে। যেনেকৈ পিচ মাৰিব লাগিছিল সেনেকৈ মৰা নাই, আৰু তাতে হাফ ইঞ্চিও নহয় এনেকৈ তাৰমানে পিচ কৰি আছে। আমাৰ বোধহয় এইটো এনেকৈ কাম হ'লে ঠিকাদাৰবিলাকে কৰি যোৱাৰ লগে লগেই গুচি যাব। যি বালু পাথৰ যিগিলাখান পিচ কৰি আছে এইগিলাখান আঁতৰাই যাব। ইয়াতে একো লগোৱা নাই, একেতে আহিছে আৰু কাম কৰিছে যাই আছে। ক'তো মেম প্লেটো লগোৱা নাই, ক'তো ইষ্টিমেট মই পোৱাও নাই, দেখাও নাই। ৰাস্তাৰ ক'বতে ঠিকাদাৰৰ মই নাম নাজানো, তথাপি ইয়াতে যে কাম চলি আছে মানে লেবাৰ হাতে কৈ আছো যে ইয়াতে ইষ্টিমেট লগোৱা নাই, এইটো কাম কেনেকৈ কৰি আছে। আৰু ইয়াতে যিখিনি ৰাস্তা বনাই আছে এই ৰাস্তা সেনেকৈ হোৱা নাই, এনেকে ধূলা বালু পৰিয়ে আছে, ৰাস্তা জাবৰ জোঁথৰ হৈয়ে আছে, তাৰে মাজত ঢালাইও চলি আছে। দুৰ্নীতি, মই ভাবোঁ যে দুৰ্নীতি নহয়, এইটো দুৰ্নীতিৰ ওপৰত হৈছে। যেতিয়ালৈকে ৰাস্তাটো ভাল হোৱা নাই সেইবিলাক কাম সেনেকে হোৱা নাই। মোৰ মতে, ৰাইজৰ মতে ইষ্টিমেট আজিলৈকে দেখা নাই, আৰু ৰাস্তা চাফাও সেনেকে কৰা নাই। কৰিছে অলপ পাতলা, মানে যে হাফ ইঞ্চিৰো তলত হৈছে। কোবাত ভাঙিছে আৰু ভাঙা আছিল সেইখিনি, আৰু যিখিনি ভাঙা নাই আগতে যেনেকৈ আছিল তাৰে ওপৰত দি মাৰি আছে। ঠিকাদাৰে ক'ৰবাত ভাঙা নাই আজিলৈকে। এইটো বাণীৰাপাৰা গাঁও। চাৰিওফালে ধূলি বালি আৰু তাৰ মাজতে নামমাত্ৰ পিছ ঢালি চলোৱা হৈছে পথ নিৰ্মাণৰ কাম। এয়া বৰপেটাৰ সোণকুচি কলনীৰ পৰা বানিয়াপাৰা গড়েমাৰী সংযোগী পথৰ দৃশ্য। প্ৰায় 18,85,000 টকাৰ চৰকাৰী ধন আবণ্টন পোৱাৰ পিছতো অতি নিম্নমানৰ কামেৰে চৰকাৰী ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ ঠিকাদাৰ নিখিল চৌধুৰী আৰু অভিযন্তা বিভাস ভট্টই। অভিযোগ অনুসৰি পথটোত এষ্টিমেট বোৰ্ড সংলগ্ন নকৰাকৈ, ৰাস্তা ভালদৰে চাফা নকৰাকৈ ধূলি আৰু মাটিৰ ওপৰতে পাতলকৈ পিছ ঢালি দায়িত্ব সামৰিছে। আধা ইঞ্চিও নোহোৱাকৈ কৰা এই কাম অতি সোনকালে নষ্ট হৈ পৰাটো নিশ্চিত। স্থানীয় ৰাইজে কামৰ খেলি মেলি ধৰা পেলাই আপত্তি কৰাত ঠিকাদাৰে পৰৱৰ্তী সময়ত নামমাত্ৰ মেটেল পেলাই চাফাই দিবলৈ চেষ্টা চলাইছে। কথাটো হ'ল কাম চলি আছে বুলি মই গম পাইছোঁ, তো মানে কামৰ যে খেলি মেলি হৈছে এতিয়া প্ৰত্যক্ষদৰ্শী মানে হিচাপে মই চাইহে গম পাইছোঁ। এই ৰাস্তাটো আপোনালোকক দেখুৱাব বিচাৰিম। কামটো অলৰেডি কমপ্লিট কৰিছিলে। মই আহি যেতিয়া আৰু স্থানীয় বাসিন্দাই কমপ্লেইন কৰাৰ পিছত এতিয়া আকৌ মেটেল পেলাই আছে। তো কামটো টোটেলি মানে যিজনে, আৰু আমি তাতকৈ ডাঙৰ কথা, যোনজন মানুহে কামটো চলাইছে ইনচাৰ্জত আছে তেখেতক সুধিলোঁ ঠিকাটো কেনেকৈ আছে। ইষ্টিমেটটো আমি চাব বিচাৰিলোঁ, গোটেই ৰাইজে ইষ্টিমেটটো আমাক দিয়া নাই। মেটেল আমি যি দেখিছে সেইটো বাৰিষা বতৰ, এতিয়া এইটো এসপ্তাহ 10 দিনো নাযায়। আৰু সুধোতে তেওঁ কৈছে যে ৰিফাইৰিংটো আমি ইষ্টিমেটটো চালেহে গম পাম কিমানটো কি মেটেলৰ কথা আছে। আৰু তাতকৈ ডাঙৰ কথা, কামবোৰ যে কৰি আছে ৰাস্তাটো নে ব্ৰাছ মাৰিছে নে চাফা কৰিছে, ছাইডত তেনেকৈ মাটি পৰি আছে, মাটিৰ ওপৰতে পিছ ঢালি আছে। তো কামটো টোটেলি এইটো কৰাপ্ট হৈছে মই ভাবোঁ। তো এইটো এটা তদন্ত হোৱাটো মই বিচাৰিছোঁ। আৰু ঠিকাদাৰ নিখিল চৌধুৰী বুলি জানিছোঁ আমি, তেখেতক আমি ফোন কৰিছিলোঁ, তেওঁ কথাটো গুৰুত্ব দিয়া নাই। তো আমি ভাবোঁ যে এইটো তদন্ত হোৱাটো অতি দৰকাৰ। কাৰণ কামটো কি স্কিম মই চালোঁ, ফাৰ্ষ্ট পেজ দেখুৱাইছে 12,85,000 500 মিটাৰ তাত চালোঁ। ৰিফাইৰিঙৰ কাৰণে 12 লাখ, মানে 6 লাখ টকাই ক'ব পাৰি। তো 6 লাখ টকা ঠিকে আছে, পইচাটো আমাৰ মেটাৰ নাই, সেইটো কামটো ভাল হ'ব লাগে। আমাৰ 500 মিটাৰ হওক 600 মিটাৰ সেইটো মেটাৰ নকৰে, সেইটো কামটো ভাল হ'ব লাগিব। আমাৰ DC, আমাৰ স্থানীয় যিটো বিধায়ক আছে চেয়াৰমেন আলী ডাঙৰীয়া, তেখেতক দেখা নাই। আৰু কাম কৰা ইনচাৰ্জজনক মই নিজে দেখিলোঁ, আপোনালোকে কিবা এটা প্ৰশ্ন কৰোঁতে ন' কমেণ্ট বুলি আঁতৰি গৈছে। আৰু ৰাস্তাৰ কাম আপোনালোকক দেখুৱাইছোঁ, ভিজুৱেলত আছে আপোনালোকৰ, মানে 2 mm মেটেল পেলোৱা নাই।
তো এইটো ৰাস্তা কেইদিন যাব, এসপ্তাহ দিন নাযায়। ৰাইজৰ দাবী চৰকাৰী ধনৰে এনে অপব্যয় আৰু দুৰ্নীতি কোনো কাৰণতে মানি লোৱা নহ'ব। পথটোৰ গুণগত মান শীঘ্ৰেই পৰীক্ষা কৰাৰ লগতে জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে স্থানীয় জনতাই। দোষী ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ নহ'লে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিছে ৰাইজে। কলগাছিয়াৰ পৰা নিয়ামত আলীৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।